বন্ধু বান্ধৱীসকল আমি সকলোৱে গণতন্ত্ৰৰ বিষয়ে লগত জড়িত 10টা গুৰুত্ব প্ৰশ্ন আলোচনা কৰোঁ সকলোৱে জানিব লগা হয় আৰু আপোনালোকে এনসাৰ বাবে 5 সেকেন্ড দিয়া হ'ব তো আজিৰ স্টাৰ্ট কৰোঁ আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে ভাৰতত 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস কিয় পালন কৰা হয় সময় আৰম্ভ হৈছে আৰু ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ভাৰতে নিজা সংবিধান গ্ৰহণ কৰাৰ বাবে 26 জানুৱাৰীত ভাৰতে নিজা সংবিধান গ্ৰহণ কৰিছিল তাৰ বাবে গণতন্ত্ৰ পালন কৰা 2 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতত প্ৰথম গণতন্ত্ৰ দিৱস কোন চনত পালন কৰিছিল সময় আৰম্ভ হৈছে আৰু ইয়াৰ শুদ্ধ এনসাৰটো হৈছে 1950 চনত গণতন্ত্ৰ দিৱস পালন কৰিছিল 3 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতত প্ৰথম গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি কোন আছিল আৰু সময় আৰম্ভ হৈ আছে আৰু ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ইণ্ডোনেছিয়াৰ প্ৰেসিডেন্ট সুকাৰ্নো আৰু তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো হৈছে 1950 চনৰ গণতন্ত্ৰ দিৱসৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল আৰু সময় আৰম্ভ হৈছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু 5 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতীয় সংবিধানৰ জনক কোন আছিল আৰু সময় আৰম্ভ হৈ আছে আৰু ইয়াৰ শুদ্ধ এনসাৰটো আপোনালোকে প্লিজ কমেন্টত জনাব আৰু ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ শুদ্ধ এনসাৰটো কমেন্টত ডক্টৰ বি আৰ আম্বেদকাৰ তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতীয় সংবিধানখন কি ভাষাত লিখা হৈছিল সময় আৰম্ভ হৈছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ভাৰতীয় সংবিধানখন হিন্দী আৰু ইংৰাজী ভাষাত লিখা হৈছিল তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো হৈছে গণতন্ত্ৰ দিৱসত কোনে পতাকা উত্তোলন কৰে আৰু সময় আৰম্ভ হৈছে ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ৰাষ্ট্ৰপতিয়ে গণতন্ত্ৰ দিৱসৰ ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে 8 নম্বৰ কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰপতিয়ে যদি পদত্যাগ কৰিব বিচাৰে তেন্তে কাৰ ওচৰত পদত্যাগ পত্ৰ দিব আৰু সময় আৰম্ভ হৈছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে উপৰাষ্ট্ৰপতিক দিব তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো হৈছে গণতন্ত্ৰ দিৱসত কি পুৰস্কাৰ প্ৰদান কৰা হয় আৰু ইয়াৰ সময় আৰম্ভ হৈ আছে আৰু ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বীৰ চক্ৰ মহাবীৰ চক্ৰ পৰমবীৰ চক্ৰ কীৰ্তি চক্ৰ আৰু অশোক চক্ৰ এই 5টা বঁটা দিয়া হয় তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটো হৈছে 71তম গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি কোন আছিল আৰু সময় আৰম্ভ হৈছে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ব্ৰাজিলৰ প্ৰেসিডেন্ট জায়াৰ বলছনাৰো